আজি আমি বিপিএফত জয়েন কৰিছোঁ। আগত আমি ইউপিপিএলত আছিলোঁ। ইউপিপিএলে আগত আমি ভোট দিছোঁ। ইউপিপিএলে আমাক কৈছিল যে আমি মাটি পট্টা দিম, আমি উচ্ছেদ নকৰিম। কিন্তু কেতিয়া 5 বছৰ নোহোৱাৰ আগতে আমাৰ উচ্ছেদ হৈ আছে আৰু আমাৰ পাট্টা পোৱা নাই। আৰু আমাৰ গ্ৰামত বহুত দুৰ্নীতি চলি আছে, অৰুণোদয় লৈ দুৰ্নীতি চলি আছে। এটা অৰুণোদয় কৰিবলৈ হ'লে মেম্বাৰক 500 টকা, 1000 টকা, 2000 টকালৈকে ঘুচ দিব লাগে। আৰু আমি ইউপিপিএলত আছিলোঁ, আমাক কৈছে ইউপিপিএলে মানুহবিলাক 300 দিব লাগিব আৰু বিপিএফৰ মানুহ হ'লে 500, 1000 টকা দিব লাগিব, নহ'লে আমি অৰুণোদয় নিদিওঁ। আৰু ৰাস্তা ঘাটৰ কামবিলাকো ভালদৰে হোৱা নাই। এইটো কাৰণে আমি বিপিএফৰ আদৰ্শ ভাল পাই আমি আজি বিপিএফত জইন কৰিছোঁ। আৰু আমি বিটিচিত থাকিবৰ কাৰণে আমাৰ এটা ভাল নেতাৰ দৰকাৰ। এইটো কাৰণে আমি প্ৰকাশ ছাৰক এবাৰ বিপুল ভোটত জয়যুক্ত কৰিম। এইটো কাৰণে আমি আজি বিপিএফত জইন কৰিলোঁ আজিৰ পৰাই।